নেতৃত্ব বহন কৰা সকলোকে মোৰ তৰফৰ পৰা প্ৰণাম জনাইছোঁ। আজি মই সুদূৰ তেজপুৰৰ পৰা আহিছোঁ। লগত এখন হেংদাং লৈ আহিছোঁ। এই হেংদাংখন আমি যুদ্ধ কৰিবলৈ আচলতে নহয়, এইখন আমাৰ লগত থাকিব লাগে। আজি অসমৰ আমাৰ নৰ্থ ইষ্টৰ যিমানবিলাক ST ষ্টেট আছে সকলোৰে কিন্তু লগত তেওঁলোকৰ নিজৰ নিজৰ অস্ত্ৰ শস্ত্ৰ লৈ ফুৰে, কিন্তু আমাৰ অসমত নিদিয়ে বুলি কথা নাই, আমি লৈ থাকিব লাগে। সেই লৈ নথকাৰ কাৰণে আজি আমাক অসমীয়াক আহোম বুলি ক'লে অসম বুলি ক'লে অসম সকলোৱে জানে। গতিকে আজি অসমীয়া আহোমক গালি পৰা মানে অসমীয়াক গালি পৰা, অসমীয়াক গালি পাৰিবলৈ সাহস কৰিব পালে। মুখ্য কথা হৈছে সেইটো। আজি মই আহোম জাতীয় মহাসভা আমি বিজয় ৰাজ কোঁৱৰ আমি আলোচনা কৰি পেলাই আমি আৰম্ভ কৰিছিলোঁ। কিয় আৰম্ভ কৰিছিলোঁ? আজি সকলোৱে চুকাফাৰ আদৰ্শৰ সমন্বয়ৰ কথা সকলোৱে কৈ থাকে, প্ৰতিটো সংগঠন জাতীয় সংগঠনে কৈ থাকে, কৈ থাকক, সেইটোত আমাক ক'বলৈ আপত্তি নাই। কিন্তু কথা হৈছে কি, চুকাফাৰ যি সমন্বয়, চুকাফাৰ সমন্বয় কোনটো জাতীয় সংগঠনে আজিলৈকে ৰক্ষা কৰি আহিছে আমি আচলতে দেখিবলৈ বৰ্তমানলৈকে যেনেকৈ দেখিব লাগিছিল আচলতে তেনেকৈ দেখিবলৈ নাপালোঁ কাৰণে আহোম জাতীয় মহাসভা গঠন কৰিব লগা হৈছিলে। আৰু আমি ভাবিছিলোঁ যে আমি এতিয়া মোৰ বয়স 50 বছৰ, মই এখন স্কুলত শিক্ষকতা কৰি আছোঁ, মোৰ মিছেছেও শিক্ষকতা কৰে, মোৰ কোনো দৰকাৰ নাই। সকলোৱে কয় তই সেই ঘৰত বহি থাক। মোৰ কথা হ'ল কি, মোৰ এই পিতৃপুৰুষে দি যোৱা এই মাটিকণ ৰক্ষাৰ দায়িত্ব আমাৰ ব্লাডে কয়, আমাৰ এই মাটিকণ আমি ৰক্ষা কৰিব লাগিব, যিকোনো ত্যাগৰ বিনিময়ত ৰক্ষা কৰিব লাগিব। আমাৰ নিজৰ পেটৰ কথা চিন্তা কৰিলে নহয়, এই মাটিকণ কিন্তু আমি ৰক্ষা কৰিব পৰা নাই। আজি অসমত বহুকেইজন বিচক্ষণ মুখ্যমন্ত্ৰী হৈ গ'ল, কিন্তু অসমৰ অন্যান্য নৰ্থ ইষ্টৰ বহুকেইখন ৰাজ্যৰ নিজৰ জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে কাম কৰিলে, কিন্তু আমাৰ আজিলৈকে সেইখিনি দেখা পোৱা নগ'ল। গতিকে আমাৰ দুখ লাগে যে আমাৰ পিতৃপুৰুষে অশেষ কষ্ট কৰি অশেষ ত্যাগৰ বিনিময়ত এই মাটিকণ ৰাখি থৈ গ'ল আমাৰ কাৰণে, কিন্তু সেই মাটিকণ আজি আমাৰ ভৰিৰ তলৰ পৰা থৰক বৰক অৱস্থা। আৰু এটা কনচেপ্ট যে আহোম বুলি ক'লে এটা জনগোষ্ঠীলৈ বৰ্তমান ৰূপান্তৰ কৰিছে। আহোম এটা জনগোষ্ঠী নহয়, আহোম এটা সত্তা। 1228 বা 1826 যিখিনি মানুহ অসমত বসবাস কৰি আছিলে সেই মানুহখিনি আহোম ৰাষ্ট্ৰত আছিলে, আৰু সেই মানুহখিনিয়ে আচলতে আহোম বুলি কৈছিলে নিজকে। পাছত ব্ৰিটিছৰ দিনত ডিভাইড এণ্ড ৰুল পলিচি কৰি সেইখিনি বহুধা বিভক্ত কৰি আজি আমাৰ মাজত বহু জাতি তৈয়াৰ কৰা হ'ল, বহু জনগোষ্ঠী তৈয়াৰ কৰা হ'ল, যিখিনি আচলতে বহুত লাজ লাগে। আজি আপোনালোকে চাব, আমাৰ আহোম ৰজাৰ দিনত যিখিনি বিষয়বাদ দিছিলে, বিষয়বাদৰ ভিত্তিত আমাৰ আহোম হৈছিলে। কোচো আহোম হৈছিলে, কলিতাও আহোম হৈছিলে, মৰাণো হৈছিলে, মটকো হৈছিলে, নগাৰ পৰাও বৰপাত্ৰ গোহাঁই সৃষ্টি হোৱা আমি বুৰঞ্জীত দেখিবলৈ পোৱা যায়। গতিকে আমি সেই সত্তাটো আচলতে সৃষ্টি হৈছিলে কেনেকৈ, অসম দেশখন ৰক্ষা কৰিবলৈ এটা শক্তি সৃষ্টি হ'লে। সেই শক্তি, এই ঐক্যবদ্ধ শক্তিটো আচলতে ভাৰতে সেই ঐক্যবদ্ধ শক্তিক ভয় কৰে। সেই ভয় কৰাৰ কাৰণে আজি বহুধা বিভক্ত কৰি ব্ৰিটিছৰ ডিভাইড এণ্ড ৰুল পলিচি কৰি আজি বৰ্তমান আমাক বহুধা বিভক্ত কৰি থৈছে। গতিকে আমি অসমীয়া ঐক্যবদ্ধ হ'ব হ'ল, আহোম ঐক্যবদ্ধ হ'ব হ'ল, টাই আহোমৰ নেতৃত্বত। টাই আহোম হ'ল আমাৰ জাতিৰ কাণ্ডাৰী, অসমীয়া জাতিৰ কাণ্ডাৰী। প্ৰথমজন অসমীয়া চাওলুং চুকাফা, প্ৰথমজন অসমীয়া চাওলুং চুকাফাৰ নেতৃত্বত বৃহত্তৰ অসমীয়া জাতি গঠন হৈছিলে, আৰু তেনেদৰেই 1826 চনলৈকে চলি আহিলে। আৰু বহু ত্যাগৰ বিনিময়ত এই ভূমিকণ দি থৈ গৈছে। সেই ভূমিকণ আমি যে ৰক্ষা কৰিব নোৱাৰোঁ, আমি নিজৰ কথা চিন্তা কৰিলে নহ'ব। নৱপ্ৰজন্মৰ আজি উপাধি সলনি কৰিবলগীয়া হৈছে। আজি মই যিটো ঠাইৰ পৰা আহিছোঁ আপোনালোকে জানে, আমাৰ স্বনামধন্য আমাৰ চতিয়া সমষ্টিৰ বিধায়কৰ কথা সকলোৱে জানে। তেওঁ চতিয়া সমষ্টিটো তেওঁ কিন্তু সুৰক্ষিত কৰি ৰাখিছে। তেওঁ বিজেপি হওক, কংগ্ৰেছ হওক, কিবা হওক, কোনো ৰাজনীতিৰ কথা নাই, তেওঁ কিন্তু মাটিকণ সংৰক্ষিত কৰি ৰাখিছে। 520 ঘৰ অলপ দিনৰ আগতে উঠাই দিছে তাৰ পৰা। গতিকে তেখেতে মাটিকণ সুৰক্ষা কৰি ৰাখে। তেখেতক আমি এক জাতীয়তাবাদী শিবিৰৰ নেতা বুলি আমি সদায় তেখেতক সন্মান কৰি আহিছোঁ আৰু সন্মান কৰি যাম। কিন্তু আমাৰ প্ৰতিজনে সেই কামখিনি কৰিব লাগিব। আৰু
আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই, সেইটো হ'ল এটা টুলুঙা বাক্য। সেই টুলুঙা বাক্যটো আচলতে ক'ব নালাগে। হেংদাং আমাৰ অসমীয়াৰ স্বাভিমান, এই স্বাভিমান হিচাপে আমি হেংদাং আমাৰ লগত আছে, আমি কাকো কাটিবলৈ নহয়। আগৰ দিনত আমি শুনিছোঁ বুৰঞ্জীয়ে কয় হেংদাং যিফালে মূৰ কৰা হয় সেইফালৰ ৰাজ্য বশ হৈ গৈছিলে। হেংদাং আমাৰ ঈশ্বৰ প্ৰদত্ত, আৰু সেই হেংদাং লৈ আমাৰ অসমীয়া স্বাভিমান, আমাৰ ইতিহাস আমি জীয়াই ৰাখিব লাগিব। গতিকে সেই মুংডুং চুনখাম যিখন আমাৰ সপোন, চুকাফাৰ যিখন সপোন, সেই সপোনৰ সমন্বয়ৰ যিখন দেশ, সেই দেশখন আমি ঐক্যবদ্ধ হৈ পেলাই, ঐক্যবদ্ধ অসমীয়া, ঐক্যবদ্ধ আহোম হৈ পেলাই আমি কৰিব লাগিব। ঐক্যবদ্ধ প্ৰগতিশীল শক্তি হৈ পেলাই আমি কাম কৰিব লাগিব, যাৰ যোগেদি আমাৰ এই ভূমিখন সুৰক্ষিত হ'ব। গতিকে আমি এনেই চিঞৰ বাখৰ কৰি থাকি লাভ নাই। আন্দোলনমুখীবোৰ কৰিবলৈ চৰকাৰক শিকাব নালাগে। প্ৰতিটো চৰকাৰে জানে আন্দোলন কেনেকৈ মুখীমূৰ কৰিব লাগে, কেনেকৈ ঠাণ্ডা কৰিব লাগে। গতিকে তেনেধৰণৰ কৰি আহিছে। গতিকে আমি আন্দোলনমুখী হ'ব লাগে, আমি বৌদ্ধিক দিশত আগবাঢ়ি যাব লাগে। কেনেকৈ আমি বৌদ্ধিক দিশত আগবাঢ়ি গৈ পেলাই আমি এই অসম নামৰ মুংডুং চুনখামক কেনেকৈ আমি প্ৰতিষ্ঠিত কৰি বৰ অসম আমি আকৌ পুনৰ চুকাফাৰ সমন্বয়ৰ যি বৰ অসম, সেই আকৌ পুনৰ আমি কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে তাৰ চিন্তাহে কৰিব লাগে। ঐক্যবদ্ধ আহোম অবিহনে আমাৰ জাতি আজি অস্তিত্বৰ সংকট। ধন্যবাদ। জয় অসম।